আৰু চাকছো কলডালৰ মাজেৰে কল থোক ওলাইও আৰু এই গাইছ চাক জাইঙেৰ কোম্পানী চাকে আচৰিত কোম্পানী জাইঙে পিন্ধে এইফালে চাক হাই হেল্ল' নমস্কাৰ গাইজ কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল কলালৈ অন্য এটা ভিডিঅ' লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম আজি মই দেখুৱাবলৈ গৈ আছোঁ এডাল বিখ্যাত গছ আৰু মানে আমাৰ নতুন ঘৰ আৰম্ভ কৰি আছে এইবোৰ দেখুৱাই মানে ফ্ৰেণ্ডছ এতিয়া ৰাতিপুৱা 8:30 বাজি গৈছে মানে 8:30 বাজিছে মানে মই ৰাতিপুৱা ভাত চাত খাই লৈহে আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰিম মানে ফাৰ্ষ্ট ৰাতিপুৱাৰ ভাত চাত খাই লওঁ ৰ'ব আৰু এনেকৈ আমি যাই আছোঁ ৰাতিপুৱাৰ ভাত খাবলৈ আৰু এনেকৈ আমি ভাত খাম এয়া টেবুল আহি পালোঁ ইয়াতে মাংস ৰাতি মাংস আনিছিলে মাংস ৰুচি আৰু মাংস দি গৰম গৰম ভাত মাৰি দিওঁ আৰু গাইজ চাক খাই লৈ চেছ কৰি দিলোঁ মাত্ৰ হাৰাকেইডাল আছে আৰু অলপ তামোল চামোল খাই লওঁ ৰ'ব ঐ তামোল ক'ত আৰু ইয়াতে নামন্তি তামোল এক টুকুৰা আছে সেইটোকে খাই দেওঁ এই টুকুৰা তামোল খাই লৈ যাওঁ ওলাই আৰু এতিয়া আমাৰ ফাল্টু বৌ আৰু এনেকৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ মানে গাইজ আমাৰ ঘৰত আজি কিবা এটা কাম কৰি আছে কিবা মানে চৰকাৰী ঘৰৰ কাম কৰি আছে চৰকাৰী ঘৰত কোনে কাম কৰি আছে কি কৰি আছে সকলোবোৰ দেখুৱাইছোঁ ৰ'বক দেখুৱাইছোঁ ৰ'বক কি ভাবি আছোঁ আপোনালোকে দেখুৱাম বুলি ভাবিছে এয়া আমাৰ অবিদায় হাঁহি পাগল হৈ গৈছে আৰু মোকো চুলি টানি দিছে আৰু এইফালে এইয়া লহা চাক এইবোৰ লহা আৰু ক'ত বনাব সেইবোৰ দেখুৱাম ৰ'ব দেখুৱাম বুলি ভাবিছে নেকি দেখুৱাইছোঁ আৰু ইয়াতে বনাব এনেকৈ ঘৰটো আৰু মানে আৰম্ভ কৰাতে আৰু 2-এজন জনা বুজা ব্যক্তি আহিব আৰু মানে ৰাজনীতিবিদ ব্যক্তি আহিব আৰু সকলোবোৰ দেখুৱাইছোঁ আৰু আমাৰ হেড মিস্ত্ৰীক দেখুৱাইছোঁ আমাৰ এই হেড মিস্ত্ৰী মেইন হেড মিস্ত্ৰী হয় এইজনে তেখেতে আমাৰ ঘৰৰো কাম কৰিছে আৰু আমাৰ জেঠিমাই ঘৰৰো কাম কৰিব অ' মইনা আমাৰ মইনা কিবা কৰি আছে ইয়াতে মিস্ত্ৰীৰ কাৰণে মানে খোৱা যোগাৰবিলাক কৰি আছে দেখুৱাইছোঁ আহক নাৰিকল কুটি আছে আৰু এইফালে মানে বৰ্তমান সেইফালে এটা ৰুম আছিলে সেই ৰুমটো মানে ভাঙি দিছে ইয়াতে আৰু বিচনাখনো ইয়াতে ঘৰটো চব সকলোবোৰ বস্তু ইয়াতে আৰু সেই ইয়াতে গেছ টেবুলখন সেই এনেকৈ আৰু চব এনেকৈ মানে এই নাৰিকল কিয় কাটি আছ তই অহ মানে প্ৰথম দিনা ঘৰ যাত্ৰা কৰিব না সেইকাৰণে ঠকি দিয়াও আপোনালোকে খাই যদি খাব পাৰিব ৰ'ব আমাৰ জেঠিৰ নতুন ঘৰ বনাব হাঁহি লাগে আমাৰ মোবাইলত হাঁহি লাগে হাঁহি বিচৰি আছে দৰ্শকে হাঁহি বিচৰি আছে और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ মানে আপোনালোকক ভাবিছিলোঁ মই বোলে নতুন ঘৰৰ যাত্ৰা কৰাতে চৰকাৰী মানুহ কোনি আহে দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু দেখুৱাব নোৱাৰিলোঁ কাৰণ মই মানে মোৰ দোকানত এটা শ্বৰ্ট ল'ব লগা আছে মানে গাইজ এখন আমাৰ ফিল্ম আহি আছে শ্বৰ্ট ফিল্ম সেই ফিল্মখনত এটা শ্বৰ্ট ল'ব লগা আছে মোৰ দোকানত সেইকাৰণে মই যাব লগা হৈ গ'ল দোকানত তেন্তে গৈ তাতে দেখুৱাইছোঁ অকণমান ৰৈ দিব লগা হৈ গ'ল আমি মানে এজন মানে কেমেৰামেন এজন লগা হৈ গ'ল হঠাৎ মানে কেমেৰামেন মানে নিশান্তই মানে শ্বট ল'লি মানে কেমেৰামেনটো নাই আমাৰ কেমেৰামেন এজনক ফোন মাৰিম সেইকাৰণে আমি ৰখি দিলোঁ অলপ কলটো কৰি লওঁ ৰ'ব মানে ফোন চনো কৰিলোঁ কেমেৰামেনো আহিলে পিছতে আমি আৰু দোকানলৈ আহিলোঁ আৰু আহি চৰ্ট হৈ গ'ল আৰু চৰ্ট হ'ব মানে দেখিলোঁ আপোনালোকক দেখিলে আৰু কি হ'ব আৰু পিছত চাবাই পাব নাচবই দিওঁ আপোনালোকে সেইকাৰণে নেদেখালোঁ আৰু দেখিলে সেই সকলোবোৰ চৰ্ট লওঁ সেই গ'ল আৰু নিশান্ত এনেকৈ বাগাত দি আছে মই এনেকৈ আছোঁ তেওঁ আৰু আপোনালোকক গৈয়ে মই দেখুৱাই আছোঁ কি দেখুৱাব লগা বস্তুটো দেখুৱাই আছোঁ আপুনি দিয়ক না ঘমটিয়া মানুহটো যাওঁ ৰ'ব এই গাইছ চাক জাইঙেৰ কোম্পানী চাকে আচৰিত কোম্পানী জাইঙে পিন্ধে এইফালে চাক এই পানী খাই দিছিলি মই মুতিছিলোঁ এতে
তাৰমানে জ্বৰৰ ভাৱতে মই পানী এনেকে গমে আছো গাইজ গন্ধি আছে বটলটো মই তাৰমানে ফেলব পাৰি গৈছোঁ আৰু মই ডাইৰেক্ট আহি পালোঁ ঘৰক লাগি আহি পাই আপোনালোকক দেখুৱাম মই যি দেখুৱাবলৈ খুজি আছিলোঁ বস্তুটো সেই বস্তুটো দেখুৱাবলৈ গৈ আছোঁ আপোনালোকক ইয়াত গৈ আছোঁ আৰু আহি পাই গ'লোঁ আমি বস্তুটো মেইন বস্তুটো দেখুৱাবলৈ এয়া চাওক নিশ্চয় এয়া এডাল কলগছডালত দেখিছে আপুনি কলগছডালত এয়া মাজেদি কল ওলাই আহিছে চাওকচোন এইডাল কলগছ মানে এইফালে বেৰা আছে বেৰা থকাৰ কাৰণে দেখুৱাব পৰা নাই আপোনালোকক তল চাইডটো ইয়াৰে পৰা দেখুৱাই দিছোঁ এয়া এডাল কলগছডালৰ মানে মাজেৰে কল ওলাই আহিছে বৰ আচৰিত কেনে বস্তুবোৰ হৈ থাকে পৃথিৱীত এয়া আপোনালোককো দেখুৱাই দিলোঁ আৰু আপোনালোকে যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা মাত্ৰ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব আৰু জানো সকলোৱে পাই যায় ভিডিঅ'টো